friends, welcome back to my YouTube channel Liberty's Blog. So আজি আমি বনাব গৈ আছো মাছ কলপাতত দিয়া। এই সব কলপাত লৈ আহিলো আৰু আমি এতিয়া বনাম মাছ কলপাতত দিয়া। এই সব friends, এইটো হল পাভ মাছ যোনটো আনিছো আমি কলপাতত দি কিনে খাব কাৰণে। এইটো হল পাভ মাছ। সবচে মাছটো কি ধুনীয়া লাগে না, আমাৰ মজা দেখাতে, খাই টেস্টি লাগবে, পুৰা মজা। পাভ মাছৰ কলপাতত দিয়া বনাম একদম। তো এয়া হ'ল বেহৰ আৰু আদা নেহৰ আৰু জলকীয়া, যোনটো আমি পেষ্ট বনাব লাগিব। এইটো হ'ল বেহৰ, আদা নেহৰ আৰু জলকীয়া। মিক্সাৰ গ্ৰাইণ্ডাৰ দি দিলোঁ বেহৰ, আদা নেহৰ, জলকীয়া আৰু অলপমান দৈ। এতিয়া আমি এইখিনিৰ পেষ্ট বনাব লাগিব। আমি এতিয়া কলপাতখিনি ধুনীয়াকৈ কাটি ল'লোঁ, একদম সাইজত সৰু সৰুকৈ, মানে বেছি সৰু নহয়, অলপ মিডিয়াম সাইজত কাটি ল'লোঁ যাতে মাছখিনি দি কিনে বান্ধিব ভাল হয়। তাৰপিছত আপোনালোকৰ চাই থাকক কি কৰিব লাগিব। ফ্ৰেণ্ডছ, আমি এতিয়া গেছটো জ্বলাই ল'লোঁ, মানে অলপমান কলপাতকেইখন সেকি ল'ব লাগিব। মানে সেকি ল'লে কি হয়, মানে বান্ধিবলৈ ভাল হয়, মানে কলপাতটো মানে ফাটি নাযায়। যেতিয়া আমি নেহাকাকৈ বনাওঁ মানে কলপাতটো ফাটি যায়। এতিয়া সেকি ল'লোঁ না, তো এতিয়া টেনশ্যন নাই, কলপাতটো মানে ফাটি নাযায় যিমান পাক দিলেও। অ'কে, এইয়া চব কলপাতকেইখন সেকা হৈ গ'ল, এতিয়া টেনশ্যন নাই আৰু যিমান পাক দিলেও ফাটি নাযায়। আৰু যদি আমি সেকি নলওঁ মানে কলপাতকেইখন মানে ফাটি যায়। এতিয়া চব কিমান কি কৰিছে, তো একো নহয়, নাফাটে আৰু কলপাতকেইখন। এই আমি যে বেহাৰ আৰু জলকীয়া আৰু নেহৰ আদা আৰু যে আমি পেষ্টটো বনাইছিলোঁ, সেই পেষ্টটোত এতিয়া ধুনীয়াকৈ অলপমান মিঠাতেল, ৰেড চিলি, গৰম মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, হালধি অলপমান দি দিলোঁ, আৰু এটা আছিল মিক্স মছলা, মানে সেই মছলাটো গোটেইকেইটা মছলা মানে মিক্স আছে। চ' এই মছলাটো আমি তেতিয়া ধুনীয়াকৈ গোটেই পেষ্টটোৰ লগত মানে ধুনীয়াকৈ মিলাই ল'ব লাগিব। তাৰপিছত আপোনালোকক দেখাই আছোঁ। অ'কে, ধুনীয়াকৈ পেষ্টখিনি মিক্স কৰি ল'লোঁ, মানে গোটেই মছলাখিনি মিক্স কৰি ল'লোঁ। চ' এতিয়া আমি কলপাতত মানে ধুনীয়াকৈ অলপমান পেষ্টটো দি কিনে মাছকেইটা মিক্স কৰি কিনে দি আছোঁ। চাই থাকক ভিডিঅ'টো ভালকৈ, গোটেইখিনি বুজি পাব আৰু খাই কিনে মজা পাব। এয়া আমি ৰছী বনাই ল'লোঁ, মানে মাছৰ টোপোলাকেইটা বান্ধিবৰ কাৰণে এই কলপাতত যে থাকে তাৰে ৰছী বনাই ল'লোঁ। ত' আপোনালোকে তাৰপিছত ধুনীয়াকৈ অলপমান পিঁয়াজ কাটি ল'ব, এয়া নেহৰ আৰু জলকীয়াটো ধুনীয়াকৈ ফালি ল'ব, মানে এইখিনি লাগিব। কেতিয়া লাগে আপোনালোকে চাই থাককচোন, গোটেই গম পাই যাব। অ'কে, এতিয়া কলপাতখন ধুনীয়াকৈ লৈ ল'লোঁ, তাৰপিছত অলপমান পেষ্ট ইয়াতে লগাই দিব লাগিব। তাৰপিছত মাছটো ধুনীয়াকৈ এই পেষ্টটোত মানে ধুনীয়াকৈ লগাই ল'ব লাগিব। ধুনীয়াকৈ পেষ্টটোত মানে পূৰা মিক্স কৰি ল'ব লাগিব, মানে মাছটো একদম চাৰিওফালে যেতিয়া পেষ্টটো লাগি যায় ধুনীয়াকৈ আমি লগাই ল'ব লাগিব পেষ্টটো মাছৰ ওপৰত। মানে মাছটো ধুনীয়াকৈ পেষ্টটো লাগি গ'ল মাছৰ ওপৰত। এতিয়া আমি মাছটো দিব লাগিব কলপাতত, এয়া এনেকৈ। আৰু এটা দি লওঁ, আৰু এটা। এইটো আমি দি দিওঁ। এতিয়া আমি ইয়াৰে ওপৰত দিব লাগিব পিঁয়াজ, পিঁয়াজ দি দিওঁ, আৰু কেইটামান নেহৰ কেইটামান দি দিলোঁ, তাৰপিছত দিলোঁ। এয়া ৰেডি হৈ গ'ল। চ' এতিয়া আমি এইখিনি বান্ধিব লাগিব ধুনীয়াকৈ, এনেকুৱাকৈ ফোল্ড কৰি কিনে বান্ধিব লাগিব। এয়া চাওক বান্ধি কিনে ৰেডি হৈ গ'ল। চ' এতিয়া আমি ডিমটো বঢ়িয়াকৈ গেছৰ ওপৰত, চাব আপোনালোকে কেনেকৈ দিওঁ। গেছটো জ্বলাই ল'লোঁ, তাৰে ওপৰত দিলোঁ টাৱা, আৰু টাৱাখনত অলপমান মানে মিঠাতেল দিব লাগিব, অলপমান মিঠাতেলখিনি গৰম হোৱাৰ পিছত এইটো যে বনাইছিলোঁ এইটো দিব লাগিব বঢ়িয়াকৈ টাৱাখনৰ ওপৰত। আমি জুইটো দিব লাগিব একদম ল' ফ্লেমত, মানে ইমান হাই দিলে জ্বলি যাব, ল'ত দিলে মানে লাহে লাহে সিজিব। একেবাৰে ল' ফ্লেমত দিব লাগিব, আৰু এইটো কমেও 15-20 মিনিট আমি সিজাব লাগিব। এইখিনি টাৱাৰ ওপৰত দিয়াৰ পিছত মানে আমি ঢাকনিটো দিব লাগিব, মানে ঢাকনিটো দি থ'লে মানে অলপমান ভালকৈ মানে সিজে আৰু সোনকালে সিজে মানে। চ' ঢাকনিটো আমি দি দিলোঁ।
ওকে তাৰপিছত এইটো আমি অলপমান গুচাই দিব লাগিব তাৰপিছত এইকেইটা উল্টাই থাকিব লাগিব মানে সময়ে সময়ে এইকেইটা মানে উল্টাই থাকিব লাগিব উল্টাই ল'লোঁ উল্টোৱাৰ পিছত আৰু চাকৰিটো দি থৈ দিব লাগিব আমি মানে এইখিনি কণ্টিনিউ 4-5 মিনিট উল্টাই থাকিব লাগিব মানে উল্টালে মানে তলত লাগি যায় না তো কণ্টিনিউ 4-5 বাৰ উল্টাই থাকিব লাগিব সব অলপমান দেখাত কেনেকুৱা হৈছে মানে পাতিখন একদম ধোৱাই গৈছে অলপ উল্টাই পাল্টাই আছোঁ আৰু বুজিছেনে পাতিখন এনেকুৱা হ'ব লাগিব তেতিয়াহে অলপ ভালকৈ হৈছে এতিয়া হ'ব আৰু বেছি টাইম নাই এয়া ৰেডি হ'বই আৰু বেছি সময় নাই আৰু 5 মিনিটমান পিছত ৰেডি হ'বই আৰু মানে বেছি সময় নাই আৰু তাৰপিছত তোমালোক দেখাই আছে ভিতৰত কেনেকুৱা হয় ৰেডি হ'বই আৰু বেছি সময় নাই অ'কে এয়া ৰেডি হৈ গ'ল ধুনীয়াকৈ প্লেটত থৈ দিলোঁ এতিয়া চাওক আমি কলপাতখন আনবক্সিং কৰোঁ এয়া আনবক্সিং হৈ গ'ল আৰু চব অহা ওলাই আছে আৰু চব কি ধুনীয়াকৈ সিজি গৈছে এয়া চব মাছটো দেখিছেনে কি ধুনীয়াকৈ সিজি গৈছে এয়া চব কি ধুনীয়াকৈ সিজি গৈছে চ' আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে মানে প্ৰচেছটো আপোনালোকে চালে কেনেকৈ বনাব লাগে কি লাগে চ' আপোনালোকে খাই ভাল পাব মানে চ' যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰিব ফ্ৰেণ্ডছ চ' আজিলৈ ইমানে টিল দেন টাটা বাই